আছামিজ এআৰটি কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক জাতিলাওৰ লগত মাছৰ ধুনীয়া ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। মই এই মাছ 5টা ল'লোঁ। গোটেইকেইটাতে হালধি নিমখ সানি লৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। এতিয়া মাছকেইটা ভালদৰে ফ্ৰাই কৰি লওঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। লুটিয়াই লুটিয়াই দুইটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে। এতিয়া মই মাছকেইটা প্লেট এখনত উলিয়াই থওঁ। এতিয়া মই গৰম তেলত তেজপাত আৰু পিঁয়াজখিনি দিলোঁ। মই এটা পিঁয়াজ কাটি লৈছিলোঁ। জলকীয়া কেইটামান দিলোঁ। আদা নহৰুৰ পেষ্ট দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ মিডিয়াম ফ্লেমতে লৰাই থাকিব। এতিয়া মই কাটি লোৱা জাতিলাও আৰু আলুখিনি ইয়াতে দি দিলোঁ। এতিয়া আধা চামুচ জিৰা দিম। ধনিয়া গুড়ি আধা চামুচ দি দিলোঁ। ঘৰতে গুড়ি কৰি লোৱা জালুকৰ গুড়ি অকণমান দি দিলোঁ। হালধি আধা চামুচ দি দিলোঁ। ঘৰতে গুড়ি কৰি লোৱা গৰম মছলা অকণমান দি দিলোঁ। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া জাতিলাওখিনি পানী এৰালৈকে মিডিয়াম ফ্লেমত এনেকৈ মাজে মাজে লৰাই থাকিব। মিডিয়াম ফ্লেমত এতিয়া 10 মিনিটমান সময় ঢাকনিখন দি এনেকৈ ৰাখিব লাগিব। এয়া জাতিলাও আলু সিজিছে। 2 মিনিটমান জাতিলাওখিনি লৰাই লৈ পানী দি দিব। মই পানী 2 গিলাচ দি দিলোঁ। এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে যোগ কৰি দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত ঢাকনিখন 10-15 মিনিটমান লগাই দিব। আঞ্জাটো ধুনীয়াকৈ উতলিছে। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব।